নমস্কাৰ আজি মই সলভ কৰিম ক্লাছ 10 মেথছৰ অনুশীলনী 8.4 কোৱেশ্চন নম্বৰ 5 2 নম্বৰটো 5 অন নম্বৰটো মই আগতে অলৰেডি কৰিছোঁ আৰু ইউটিউবত বা ফেচবুক পেজত অলৰেডি আপলোড কৰা হৈছে যদি কোনোবাই চোৱা নাই তেন্তে চাই ল'ব আৰু নহ'লে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই 1 নম্বৰ ভিডিঅ'টোৰ লিংকটো দি দিম আপোনালোকে চাই ল'ব একদম সহজ পদ্ধতিৰে বুজাই দিয়া হৈছে তা আজি মই কোনটো কৰিম নম্বৰ 2 কি আছে যে cos a by 1 plus sin a plus 1 plus sin a by cos a is equal to কি দেখুৱাব লাগে আমাৰ 2 sec a তেনে কোৱেশ্চনটো লিখি লৈছোঁ আৰু আপোনালোকে কিতাপটো লগত ৰাখিব মানে বুজি পাওঁতে কি হয় সুবিধা হয় তেতিয়া এক্সাৰসাইজ 8.4 কোৱেশ্চন নম্বৰ 5 or 2 নম্বৰটো কি আছে cos a by 1 plus sin a plus 1 plus sin a by cos a is equal to কি দেখাব লাগে 2 sec a লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড আমাক কি দেখাব লাগে ইকুয়াল দেখাব লাগে তো আমি কি কৰিছো প্ৰথমতে লেফট হ্যান্ড সাইড লৈছো দেখে লেফট হ্যান্ড সাইড তোমাক কি আছে cos a by 1 plus sin a plus 1 plus sin a by cos a মই লেফট হ্যান্ড সাইড লৈ লৈছো এটা চাওক কেনেকৈ কৰিম আর প্রথমতে কি কৰিব লাগিব এলসিএম 1 plus sin a আৰু cos a এর এলসিএম কিমান হ'ব 1 plus sin a into cos a এইটো হল আমাৰ কি এলসিএম এতিয়া আমাৰ যদি এইটো যদি এলসিএম হয় এইটো কি হ'ব 1 plus sin a এর মধ্যে কি 1 বাৰ যাব 1 plus sin a আৰু 1 plus sin a ক্যান্সেল থাকে এত থাকিল কি আমাৰ cos a গতিকে cos a এর লগত যদি আমি cos a পূরণ করি আমাৰ কিমান হ'ব cos স্কয়ার a প্লাস সেম এইটো নিচিনা আমি এই cos a আৰু cos a ক্যান্সেল যোৱাৰ পিছত কি থাকিব আমাৰ 1 plus sin a গতিকে 1 plus sin a আৰু 1 plus sin a পূৰণ কৰিলে কিমান হ'ব 1 plus sin a হোল স্কয়ার তাৰ পিছত এটা আমাৰ কি কৰিব লাগিব তলত যেটো আছে সেম এজ ইট ইজ থৈ দিম কি আছে 1 plus sin a আৰু into cos a উপৰত আমাৰ কি আছে cos স্কয়ার a প্লাস এটা আমাৰ কি আছে a প্লাস b আমি যদি অনক যদি a বুলি ধৰো আৰু sin a যদি b বুলি ধৰা যায় তেন্তে কি হ'ব a প্লাস b হোল স্কয়ার তেন্তে আমাৰ a প্লাস b হোল স্কয়ার সূত্ৰৰ মতে আমাৰ কি কৰিব লাগিব ভাঙিব লাগিব ঠিক a স্কয়ার প্লাস 2a b প্লাস b স্কয়ার ফর্মুলা মতে আমি কি দিলো ভাঙি দিলো তে নেক্সট আমাৰ তলত যি আছে এজ ইট ইজ ৰাখিব লাগিব 1 প্লাস sin a into cos a এটা চাওক আমি কি কৰিম এই প্ৰথমত কি আছে cos স্কয়ার আৰু একদম হেকত কি আছে sin স্কয়ার আমাৰ জানো কি যে আমি কি জানো যে sin স্কয়ার a প্লাস cos স্কয়ার a ইজ ইকুয়াল টু কি হয় 1 এটা আমাৰ সূত্ৰ মুখস্থ ৰাখিব লাগিব এটা সকলোৱে মনত ৰাখা বহুত দৰকাৰ আমি কি জানো 1 sin স্কয়ার a প্লাস cos স্কয়ার a ইজ ইকুয়াল টু কি হয় 1 হয় গতিকে এই cos স্কয়ার a আৰু sin স্কয়ার a প্লাস করলাম কি পাম 1 প্লাস আৰু এটা আমাৰ কিমান আছে 1 স্কয়ার ভ্যালু কিমান 1 প্লাস এইটা 2 1 jar 2 আৰু sin এর লগত পূৰণ কৰিলে কি হ'ব 2 sin a নেক্সট তলত আমি এজ ইট ৰাখি দিম 1 প্লাস sin a into cos a এবাৰ আমাৰ কি হয় 1 plus 1 কি মান হ'ব 2 প্লাস আৰু কি আছে 2 sin a নেক্সট আমাৰ কাম কি তলত যেনেকুৱা আছে এজ ইট ইজ ৰাখি দিম 1 plus sin a into cos a ওপৰ আমাৰ 2 2 কি যায় এবাৰ কমন ল'ব লাগিব আমাৰ 2 2 যদি আমি কমন লও ইয়াতে কিমান বাকি থাকিব 2 কমন লৈছো মানে কিছু মানে 1 প্লাস তে 2 2 কমন লৈছো বাকি কি আছে sin a এবাৰ চাও উপৰত 1 প্লাস sin a তলত 1 প্লাস sin a কি ক্যান্সেল কি থাকিল উপৰত থাকিল 2 আৰু তলত কি থাকিল cos a সো প্ৰায় হে কৈছে আমাৰ এটো কি লিখা যায় 2
2 পূৰণ 1/cos a এতিয়া 2 পূৰণ 1/cos a মানে কি মনত থাকিব সূত্ৰ হয় এইটো 1/cos a = কি লিখা যায় sec a নাইবা 1/sec a = cos a এইবোৰ কি হয় সূত্ৰ হয় মনত ৰাখিব আপোনালোকে তে 1/cos a আমি কি লিখিম sec a হল না 2 আৰু sec a পূৰণ কৰিলে কি হ'ব 2 sec a আমাৰ তো এইটো দেখাব লাগিছিল আমাৰ রাইট হ্যান্ড সাইডত আমাৰ কি আছে 2 sec a মিলি গল তার মানে therefore left hand side is equal to right hand side আমার প্রুফ হয়ে গল তো যদি ভিডিওটো চাই ভাল লাগে তাহলে এটা লাইক কৰি দিব কমেন্ট কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্রাইব কৰিব মই যাতে এনেকৈ ভিডিওবিলাক বনাই থাকিব পাৰো তাৰ কাৰণে মোক এটা অলপ আপোনালোকে যদি ফুৰ্তি দিব যাতে মই এনেকৈ ভিডিওবিলাক বনাই থাকিব পাৰো আৰু আপোনালোকৰ কিবা এটা হেল্প হয় আৰু যদি কিবা কোশ্চেন লাগে তেতিয়াহ'লে কোশ্চেন মোক কমেন্ট বক্সত কৈ দিব চেপ্টাৰৰ নাম আৰু কোশ্চেনটো দি দিব মই এনসাৰবিলাক দিবলৈ চেষ্টা কৰিম ধন্যবাদ